অসমৰ কৃষকসকলৰ বাবে এক সুখবৰ লৈ আহিছে অসমৰ জলসিঞ্চন বিভাগে। এই বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাই এক অভিলাষী আঁচনিৰ দ্বাৰা প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনা চমুকে PMKSYৰ অধীনত ৯,৬৯৯টা ভূ জল নিষ্কাশন পাম্পেৰে ৩ লাখ কৃষিভূমি সামৰি এক প্ৰকল্প হাতত লৈছে। ৰাজ্যৰ ২৯খন জিলাত কাৰ্যকৰী হ'ব এই আঁচনি। দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব এই আঁচনি। ইয়াৰে প্ৰথম পৰ্যায়ত ৪,৭৭৯টা চেৰা টিউবেল লাভ কৰিবলৈ সক্ষম হৈছিলে। ইয়াৰে ২৫% আছে চেৰা টিউবেল আৰু ৭৫% আছে ইলেক্ট্ৰিকেল টিউবেল। এইদৰে দুই শক্তিৰ দ্বাৰা জলসিঞ্চন বিভাগে ৰাজ্যৰ কৃষকসকলৰ মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিছে। জলসিঞ্চন বিভাগৰ এই কাৰ্যৰ দ্বাৰা ৰাজ্যৰ কৃষকসকল যথেষ্ট লাভান্বিত হ'ব বুলি আশা কৰা হৈছে। জলসিঞ্চন বিভাগৰ জৰিয়তে আমাৰ কেন্দ্ৰীয় চৰকাৰলৈ আমি এটা প্ৰপ'জেল দিছিলোঁ ২০,০০০ চেলো টিউবেল অসমত বৰিং কৰাৰ কাৰণে, আৰু সেই নিমিত্তে আমি প্ৰথম ফেজত ভাৰত চৰকাৰৰ জলসম্পদ যি জল শক্তি মন্ত্ৰালয় আছে, জল শক্তি মন্ত্ৰালয়ৰ অধীনৰ পৰা প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনাৰ অধীনত HKKP অৰ্থাৎ খৰখেদকো পানী আঁচনিৰ অধীনত আমি প্ৰায় ৪,৭79টা চেলো টিউবেল প্ৰথম ফেজত পাবলৈ সক্ষম হৈছিলোঁ। তাৰ ব্যয় আছিলে ২৪৬ কোটি টকা, আৰু ৪,৭79টা চেলো টিউবেলৰ 25% আছিলে আমাৰ চ'লাৰ আৰু ৰিমেইনিং 75% ইলেক্ট্ৰিকেল, আৰু তাত কোনো ফাৰ্মাছৰ পৰা আমি লেভি ল'ব নালাগে। আৰু ইয়াত 90-10 ৰেচিঅ' আমাৰ ষ্টেট শ্বেয়াৰ আছিলে 10% আৰু 90%ই আমাৰ কেন্দ্ৰীয় চৰকাৰে বহন কৰিছিল। আৰু প্ৰথম ফেজত আমি প্ৰায় 19খন জিলাক সামৰি লৈছিলোঁ, আৰু দ্বিতীয় পৰ্যায়ত আমাক ৪,৯২০টা আমি চেলো টিউবেলৰ অনুমোদন পাবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণেও প্ৰায় ২৯২ কোটি টকা আমাক ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অৰ্থাৎ জল শক্তি মন্ত্ৰালয়ৰ পৰা আমি অনুমোদন পাবলৈ সক্ষম হৈছোঁ। ইতিমধ্যে দ্বিতীয় ফেজত আমি 10খন জিলা সামৰি লৈছিলোঁ। টোটেল ২৯খন জিলাত আমি প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনাৰ অধীনত প্ৰায় ৯,৯৬০টা চেলো টিউবেল বৰিং কৰাৰ কাৰণে ভাৰত চৰকাৰৰ জৰিয়তে অনুমোদন পাইছোঁ। এইটো আমাৰ বিভাগৰ কাৰণে আটাইতকৈ এচিভমেণ্ট যে জলসিঞ্চন বিভাগত আগতে আমাৰ ডাঙৰ ডাঙৰ বান্ধ, এফ্লাক্স বান্ধ, এলাইচ স্কিম আছিলে, যিটো টিউবেলো আছিলে। তথাপিও আমি এইখিনিক ভৰসা নকৰি প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনাৰ অধীনত আমি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰায় ২০,০০০ চেলো টিউবেলৰ এক অনুমোদনৰ কাৰণে প্ৰপ'জেল পঠাইছিলোঁ, আৰু সেই প্ৰপ'জেলৰ আধাৰত আমি চেণ্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ যিটো ৰিপৰ্ট আছে, ছাৰ্ভে আছে, ভূজল আমাৰ যি বিভাগ আছে কেন্দ্ৰীয় ভূজলৰ আয়োগৰ পৰা এই ছাৰ্ভেটো লৈ যিবিলাক জিলাত এই স্কিমটো ভায়েবল হয়, য'ত পাথৰ নাই, তেনেকুৱা জিলা সামৰি আমি অসমৰ প্ৰায় ২৯খন জিলাক সামৰি লৈছোঁ এই আঁচনি। আৰু ইয়াৰ জৰিয়তে প্ৰায় ৩ লাখ বিঘা মাটি আমি ইৰিগেটেড কৰিবলৈ সক্ষম হ'ম। ইতিমধ্যে আমাৰ ১.৫ লক্ষাধিক বিঘা মাটি ইৰিগেটেড কৰা হৈছে। আশা কৰোঁ অহা জানুৱাৰী মাহৰ পৰা ছেকেণ্ড ফেজৰ কামখিনি হ'ব। ইতিমধ্যে ফাৰ্মাৰ্ছসকলে, আমাৰ কৃষক বন্ধুসকলে তেওঁলোকৰ মাটিডৰাত যিহেতু শালি ধানৰ খেতি আছিলে, ধান চপালে, বা এতিয়া খেতি পথাৰত ধানৰ খেতি নাই যদিও বিফ'ৰ মানে আমাৰ যিটো বড়ো পেডি ছিজন আহিব, এই বড়ো ধানৰ খেতি কৰাৰ আগে আগে আমি প্ৰয়াস চলাইছোঁ ছেকেণ্ড ফেজৰ আটাইখিনি টিউবেল যেন আমি বৰিং কৰি আগন্তুক যি কৃষি বৰ্ষ আহিব এই বৰ্ষৰ ভিতৰত এই স্কিমটো ভায়েবল কৰি এই স্কিমৰ জৰিয়তে আমাৰ ৰাজ্যখনৰ হাজাৰ হাজাৰ কৃষকক তেওঁলোকৰ খেতিডৰাত পানী দিবলৈ অৰ্থাৎ পানী যোগান দিবলৈ সক্ষম হ'ম। তাৰ কাৰণে মই আমাৰ দেশৰ সন্মানীয় তেজস্বী প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ বলিষ্ঠ নেতৃত্বৰ কাৰণে। তেখেতে দ্বিতীয়টাও কাৰ্যকাল লৈয়ে প্ৰথম দিনাখনেই আমাক এই অনুমোদন দিছিল ফাৰ্ষ্ট ফেজৰ, আৰু দ্বিতীয় ফেজকো আমাক দিলে। লগতে জল সম্পদ যি মন্ত্ৰী আছে আমাৰ ভাৰত চৰকাৰৰ মাননীয় গজেন্দ্ৰ সিং শেখাৱত ডাঙৰীয়া, আৰু লগতে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, বিত্ত বিভাগৰ সন্মানীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ ইয়াতে যথেষ্ট অৱদান আছে। কাৰণ ষ্টেট শ্বেয়াৰত যিহেতু আমাৰ ফাইনেন্সিয়েল পইচাটো দিব লাগে, 10%টো ধৰিলেহে আমি চেণ্ট্ৰেল ফাণ্ডটো পাওঁ। ষ্টেট শ্বেয়াৰটো ধৰাৰ কাৰণে তেখেতে যথেষ্ট সহযোগ কৰিছে। ব্যুৰ ৰিপৰ্ট কামৰূপ নিউজ।